ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ভিডিঅ'টো আমাৰ ওচৰৰে কণমানি এজনীৰ বাৰ্থডে আছিলে। মই তাৰ কাৰণে কেক এটা বনাইছিলোঁ আৰু কেকটো কেনেকৈ বনালোঁ, কি কৰিলোঁ সেইখিনি অকণমান ভিডিঅ' কৰি থৈছোঁ আৰু সেইখিনি আপোনালোকক দেখুৱাওঁ। তেনেহ'লে ঠিক আছে, আগবাঢ়ো আজিৰ ভিডিঅ'টোলৈ। এতিয়া মই কেকটো বনাবলৈ লৈছোঁ। কেকটো বনাবৰ বাবে এটা বাউল লৈছোঁ এনেকৈ, আৰু 1 কাপ গাখীৰ, আৰু এয়া মেজাৰমেণ্ট কাপেদি ৰিফাইন লৈছোঁ। এয়া 1 কাপ ময়দা লৈছোঁ। ময়দা আপোনালোকে 1.5 কাপো ব্যৱহাৰ কৰিব পাৰে, মানে 1 কাপ আধা। আৰু এয়া মই গুড়ি কৰা চেনি লৈছোঁ, 1 কাপ, আধা কাপতকৈ অকণমান বেছি, আৰু আপোনালোকে সোৱাদ অনুযায়ী চেনি ব্যৱহাৰ কৰিব। আৰু এয়া পাইনএপল ফ্লেভাৰটো এড কৰিম ইয়াত মই, কাৰণ এইটো এড কৰিলে ইয়াৰ সোৱাদটো ভাল হয়। আৰু এয়া 1 চামুচ বেকিং পাউডাৰ আৰু বেকিং ছ'ডা। বেকিং ছ'ডাটো আপোনালোকে নিদিলেও হ'ব যদি আপোনালোকে দিব নিবিচাৰে, কিন্তু মই মোৰ কেক বনোৱা কেকটোত মই ব্যৱহাৰ কৰিম। এয়া বাউলত মই চেনিখিনি লৈ ল'লোঁ, আৰু এয়া ৰিফাইনখিনি এনেকৈ দি এইখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াত মই থোৱা ময়দা কাপ দি দিম। গাখীৰখিনি অলপ অলপকৈ ঢালি দিম, একেবাৰে গোটেইখিনি দি নিদিব। এতিয়া ইয়াত মই বেকিং পাউডাৰখিনি দি দিছোঁ। তাৰ পাছত আপোনালোকে এইখিনি ভালকৈ মিলাব। মোৰ মিশ্ৰণখিনি অকণমান ডাঠ হৈছে, সেইকাৰণে মই ইয়াত অকণমান গাখীৰ দি দিম। এতিয়া ইয়াত মই পাইনএপল ফ্লেভাৰ বেছি দিব নালাগে, অকণমান দিলে ইয়াৰ সোৱাদটো আহিব। এনেকৈ দিম। ইয়াত মই আপোনালোকে দেখিছে বেটাৰটো এনেকুৱা হ'ব লাগিব। অভেন নোহোৱাসকলে কেৰাহীটো এই কেকটো বনাব পাৰিব, কোনো কথা নাই।